নমস্কাৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই প্ৰান্তু দৰঙৰ গৰুসুটিৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক ইতিমধ্যে পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহুকেইজন পুলিচ আহত হয় মুখ্যমন্ত্ৰীৰ ঘোষণা ন্যায়িক তদন্ত হ'ব দৰঙৰ ঘটনাৰ শতবৰ্ষ গৰকা বহুকেইখন ঐতিহ্যমণ্ডিত বিদ্যালয় বিলুপ্তিৰ পথত একত্ৰীকৰণৰ দিশে ৰাজ্যৰ ৩,০০০খন বিদ্যালয় ২০২২ চনৰ পৰা কাৰ্যকৰী হ'ব নতুন শিক্ষানীতি মহাৰাষ্ট্ৰত নৃশংস হত্যাৰ বলি হ'ল গহপুৰৰ যুৱক অচ্যুত ভূঞা নিজ সতীৰ্থই হত্যা কৰাৰ অভিযোগ সতীৰ্থৰ শোকস্তব্ধ গহপুৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব ২০২২ আগষ্টত তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰমথেশ্বৰ বৰুৱাৰ মৃত্যু শোকস্তব্ধ তেজপুৰ অসম পুলিচে চলোৱা দালাল নাশী ব্যৱস্থাত পুনৰ ৩৬জন দালাল ন্যায়িক জিম্মালৈ চৰকাৰৰ ঘোষণা কোনো এজন দালাল হাত সাৰি যাব নোৱাৰিব এইবাৰ এইচএছ পাছ কৰা সকলৰ বাবে বহুত ভাল খবৰ ইতিমধ্যে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ NSPৰ পৰা আগবঢ়োৱা হৈছে ঈশান উদয় স্কলাৰশ্বিপ এইচএছ পাছ কৰা সকলে প্ৰতি বছৰে লাভ কৰিব পাৰিব ৫৪,০০০কৈ টকা গতিকে NSP অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপ অনলাইন এপ্লাই কৰিব নাপাহৰিব ইতিমধ্যে অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে এই ঈশান উদয় স্কলাৰশ্বিপটোৰ বিষয়ে সবিশেষ মই পৰৱৰ্তী ভিডিঅ'ত দিয়াৰ চেষ্টা কৰিম গতিকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ